Hello everyone, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আছো তিতাবৰত মানে তিতাবৰলৈ হয় এসপ্তাহ হৈ গ'ল আৰু ভাবিছো আজি ভিডিঅ'টা আৰম্ভ কৰো হাই কৈ দিয়া মানচি ভিডিঅ'টো চাই থাকিব কৈ দিয়া আৰু মানে আমাৰ খুৰা এজন ঢুকাইছিলে খুৰাজনৰ সকামত আহিছিলো সকাম হৈ গ'ল বাৰু এতিয়া আৰু আজি ভাবিছো এটা সৰু এটা ব্লগ তিতাবৰৰ ঘৰৰ পৰাই দিও আৰু চাই যাওক ব্লগটো আৰু আজি আহি আছে মোৰ ফ্ৰেণ্ড এজনী তাকে তাহাতক ভাত খাই যাবলৈকে কৈছো আৰু আহিম বুলি ক'লে কাৰণে আৰু এতিয়া চাই যাওক আৰু ব্লগটো মুনুবা ফ্ৰেণ্ড আহিছে ঠিক আছে ব্লগটো চাই যাওক আৰু এয়া আজি কচু শাক বনাম কচু শাকখন অলপমান বইল কৰি লৈছোঁ আৰু এয়া বইল নকৰাকৈও পাৰি যিহেতুকে বগা কচুৰ কাৰণে অলপ বইল কৰি ল'লোঁ আৰু এয়া মচুৰ দাইল তিয়াই দিছোঁ অকণমান আৰু এয়া মাছৰ মাথা মানে আৰু মাথাটো বহুত ডাঙৰ দেই আৰু মাথাটো আধা ভজা কৰি থৈছোঁ আৰু বিলাহী আলু এইফালে আদা নহৰু আৰু পিঁয়াজ আৰু এইফালে এতিয়া কুকাৰ পাতি দিছোঁ এয়া কুকাৰ গৰম হ'বলৈ দিলোঁ তেল দি দিছোঁ আৰু এয়া ঢেকীয়া ভাজি বনাইছিলোঁ ঢেকীয়া ভাজি হৈ গ'ল আৰু এয়া এখন কেৰাহীত এতিয়া দাইলটো তেল মাৰি লওঁ আৰু এয়া কচু পুৰা ৰেডি হৈ গ'ল দেখিছেনে কালাৰ কি ধুনীয়া হৈছে এতিয়া মূৰাবোৰ মাছৰ অকণ ভাঙি দিওঁ আৰু এয়া ভাত সিহঁতকো ভিডিঅ' এটা কৰি থওঁ ৰাতি আহি পাই গ'ল আহি পোৱাৰ পিছত আমি গোটেইকেইটা একেলগে চাহ খালোঁ আৰু হাঁহে কোমোৰাই বনাই আছোঁ নৰসিংহৰ পাত দি দিছিলোঁ চিনাকি কি গম পাইছা এজনা মোৰ জনা বুলি অঁ এইফালে হৈছে তোমাৰ ভাগৰ ভতিজা মাংসটো কেনেকুৱা পাইছা কোৱা বহুত ধুনীয়া লাগিছে সঁচানে নাজানো আৰু চাইজ মানুহটোৱে আনিছে আৰু এইটো এটা পোৱালি এটা স্পৰ্টিং আনিছিলোঁ একেবাৰে সৰু উপহাৰ এটাৰ কাৰণে হা মেকুৰী দেখিলে কি হ'বকে কুকুৰ কোন এতিয়া আৰু এয়া ভাত পানী খাই পোৱালিকেইটাই খেলি আছে মাতিছেনে মানুহ এটাৰ কাণখনকে চিকুটিছে কিমান যে ভাল পাইছে আৰু লগ পাই সেয়া নাচিয়ে দিলে আমাৰ গাখী নাচিব গ'লে নাচে আৰু তুমি ভাইটিক দিয়া বাৰু কি আছে চাব নালাগে দি দিয়া ভাইটি হয় তুমি দিয়াচোন বাৰু ভাইটিক হেপী দেৱালী হেপী বাৰ্থডে বুলিকে কৈ দিয়া আৰু এয়া মাঞ্জি আহিছিলে ভিডিঅ' বনাবলৈ সি মানে কণ্টেক্ট টিপি দিছে আৰু এয়া যোৱা সময়তে ঘৰৰ বাৰীতে লাও আছিলে ভাবিলোঁ তাহাঁতক লাও এটাও দি পঠিয়াওঁ কল কেইটামানৰ লগত আৰু কল দিম হ'ব কি বনাবা ৰিল কাঁচকল দি পঠিয়াইছে এসাজৰ জাতিলাওটো মাছৰ লগত খাবা আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে চাই প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু শেষত কেইখনমান ভাল লগা ফটো এড কৰি দিলোঁ আজিলৈ আহিছোঁ বাই বাই